কোকৰাঝাৰ জিলাৰ গোহাঁইগাঁও মহকুমাৰ অন্তৰ্গত শিমলটাপুত অজগৰ উদ্ধাৰ। স্থানীয় ল'ৰা মাছ মাৰিবলৈ গৈ তেওঁৰ জালত উঠে অজগৰটো। জালতো কোনোমতে বস্তাত উঠাই স্থানীয় ছাত্ৰ সংগঠন শিমলটাপু আঞ্চলিক APMCৰ কাৰ্যালয়লৈ লৈ আনে। লগে লগে শিমলটাপু আঞ্চলিক APMCৰ সভাপতি আৰক্ষীক অৱগত কৰাত পিছে আৰক্ষী আৰু বন বিভাগে মিলি যুটী অভিযানত অজগৰটো উদ্ধাৰ কৰে। দৰ্শক আমি আপোনালোকে দেখাবলৈ চেষ্টা কৰিছোঁ। অজগৰটো যদিও সৰু, প্ৰায় 7-8 কেজিমান হ'ব, কিন্তু এইটোক চাবলৈ লোকে লোকাৰণ্য হৈ পৰিছে উক্ত শিমলটাপু বজাৰস্থিত APMCৰ আঞ্চলিক সমিতিৰ কাৰ্যালয়ৰ সন্মুখত। আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে, বস্তাত ভৰোৱা আছে অজগৰটো, যদিও সৰু। আপোনালোকে চাওক। হয়, আজি সন্ধিয়াত 7টামান বজাত শিমলটাপু পিজিআৰৰ পৰা এটা সৰু ল'ৰাই প্ৰায় 7 পৰা 8 কিলোমানলৈকে ওজনৰ এটা অজগৰ সাপ ধৰি আনি শিমলটাপু আঞ্চলিক APMCৰ কাৰ্যালয়ৰ সন্মুখত জমা দিছে। যদিও শিমলটাপু আঞ্চলিক APMCৰ সভাপতিয়ে ফৰেষ্ট ডিপাৰ্টমেণ্টক খবৰ দিয়াৰ পিছতো